মোৰ কাষত এয়া খুব ধুনীয়া হালধীয়া ৰঙৰ মেপল গছ আৰু কাষত চাওক একদম নীলা আকাশ, ধুনীয়া নীলা আকাশ। এয়া মই বৰ্তমান আমেৰিকাৰ চিকাগো চহৰৰ ওচৰৰ এখন খুব ধুনীয়া ঠাইত আছোঁ। আমেৰিকাৰ প্ৰায়ভাগ অঞ্চলৰ পৰা আপুনি এনেকুৱা নীলাই দেখাব। মই থাকোঁ দিল্লীত, নতুন দিল্লীত। দিল্লীৰ আকাশখন ধোঁৱা বৰণীয়া, নীলাটো মানে ভাগ্য থাকি কেতিয়াবা নীলা ৰংটো দেখা পোৱা যায় বহুত বেছি বৰষুণ হোৱাৰ পাছত। আৰু দেখা পোৱা গৈছিলে ক'ভিডৰ সময়ত, যেতিয়া ক'ভিডৰ সময়ত লকডাউন হৈছিলে, তেতিয়া গাড়ী মটৰ চলা বন্ধ হৈ গৈছিলে, যেতিয়া ফেক্টৰীবোৰো বন্ধ হৈ গৈছিলে, তেতিয়া ক'ভিডৰ সময়ত এনেকুৱা নীলা আকাশ দেখা পোৱা গৈছিল। আপুনি য'ত থাকে, মানে অসমৰ আপুনি যিটো অঞ্চলত থাকে, তাৰ পৰা এনেকুৱা আকাশ দেখা পোৱা যায়নে? আগতে যেতিয়া লখিমপুৰলৈ গৈছিলোঁ, মানে মোৰ মামাৰ ঘৰত, তেতিয়া এনেকুৱা খুব ধুনীয়া আকাশ দেখিছিলোঁ। আৰু নলবাৰীৰ পৰাও দেখিছিলোঁ। আজিকালি গুৱাহাটীত লাহে লাহে পলিউশ্যনৰ কবলত আহি পৰিছে, গুৱাহাটীৰ পৰা এনেকুৱা আকাশ দেখা পোৱা নাযায়। আপুনি য'ত আছে সেই ঠাইখনৰ নামটো দি পিনে আপুনি মোক জনাবচোন, আকাশখন আপোনাৰ নীলা নে ওপৰত? আৰু যদি নীলা, তেতিয়াহ'লে ধুনীয়াকৈ এখন ফটো দিবচোন এইটো ভিডিঅ'ৰ তলত কমেণ্টত।